प्रतिगराकी दर्शকক स्वागतम जनाइছো আৰু আন এটা খবৰ লৈ আহিছো পুনৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা পুৱাৰ ভাগতে এই খবৰ আহি পৰিছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ টেংকাৰত জ্বলি উঠিল জুই দাও দাওকৈ তেল ভৰ্তি টেংকাৰত জুই জ্বলি উঠাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা কৰিছে টেংকাৰখনৰ চালক আৰু সহচালকৰ কিন্তু কাৰ বাবে এই ঘটনা সংঘটিত হ'ল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপন কৰা হৈছে জুই হৈছে এই খবৰ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেল ভৰ্তি টেংকাৰত জ্বলি উঠিল দাও দাওকৈ ডেৰগাঁৱত অঘটন সংঘটিত হৈছে এইবাৰ ডেৰগাঁৱৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা পুৱাৰ ভাগতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নিখাৰপাৰা ৰখাই থোৱা এখন টেংকাৰ জ্বলি উঠিছিল দাও দাওকৈ জ্বলি উঠিল তেল ভৰ্তি টেংকাৰ নামৰূপৰ পৰা 33 টন তেল লৈ হাৰিয়ানা অভিমুখে গৈ আছিল টেংকাৰখন আৰু টেংকাৰখনৰ নম্বৰ HR58D1044 বৰ ভয়ানক ঘটনা প্ৰথমবাৰ হৈছে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা টেংকাৰখনৰ চালক আৰু হেণ্ডিমেনে চাহ খাবলৈ ওলাই গৈছিল আৰু চাহ খাই হোটেলৰ পৰা উভতি আহোঁতে দেখিছিল সেই ভয়ংকৰ ঘটনা অগ্নি নিৰ্বাপন বাহিনীৰ তৎপৰতাত নিৰ্বাপন কৰা হৈছে জুই এটা ভয়ংকৰ অঘটন 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ডেৰগাঁৱত সংঘটিত হৈছে পুৱাৰ ভাগতে এই ঘটনা পুৱাৰ ভাগতে এখন তেল ভৰ্তি টেংকাৰ নামৰূপৰ পৰা হাৰিয়ানা অভিমুখে আহি আছিল আৰু নিশা 12 বজাত টেংকাৰখন বিজুতিৰ কিছু বিসংগতিৰ বাবে ৰখাই থোৱা হৈছিল নিশা 12 বজাৰ পৰা চালক আৰু সহচালকে টেংকাৰতে আছিল আৰু পুৱাৰ ভাগত যেতিয়া দোকান খুলিছিল চালক আৰু সহচালকে গাড়ীৰ পৰা নামি দোকানলৈ চাহ খাবলৈ যাওঁতে হঠাৎ দেখিবলৈ পাইছিল এই টেংকাৰখনৰ সন্মুখ ফালে ধোঁৱা ওলাই আছে আৰু তাৰ পিছতে লাগিছিল হাহাকাৰ ঘটনাস্থলীত লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি উপস্থিত হৈছিল অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু ডেৰগাঁৱৰ সেই স্থানৰ স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে বৃহত্তৰ অঞ্চল কথমপি ৰক্ষা কৰিছে फिर मैं इधर चाय पिया अभी दुकान में चाय पीने के बाद मैंने गेट खोला तो हल्का हल्का धुआं आ रहा था फिर मैं सब लोगों से चिल्लाया कि उसको मैंने अपना वो एकदम से इतनी तेज पकड़ गया काबू में नहीं आया फिर हमने लोकल में बोला यहाँ पे गाड़ी कब आया यहाँ पर रात को 12 बजे यहाँ पे रखा था अभी यहाँ से आगे चलना का स्थिति में नहीं था हाँ सर आग काबू में है अभी हाँ मेथनॉल लोड है सर मेथनॉल मिथानॉल कहाँ से आया था मैं वो क्या नाम है ये नामरूप कहाँ जाना था उत्तराखंड तो यहाँ कैसे पहुँच गया यहाँ पे तो रात को आया হয় মই তাৰ পৰা ধোঁৱা দেখি দৌৰি আহিলোঁ দৌৰি আহি লৈ হয় লগে লগে মই আইনাখন যেতিয়া আপুনি চাৰিআলিৰ পৰা ধোঁৱা দেখিলে হয় ধোঁৱা দেখি পেলাই মই লৰালকে দৌৰি আহিছোঁ হয় আহি লগে লগে মই ফোন লগাইছোঁ ফোন 101 হেৰিয়লৈ হয় বিকিলো হয় লগাৰ পিছত লগে লগে মই থানাত জনালোঁ থানাত জনাৰ পিছত লগে লগে মই বাঁহ বিচাৰিছোঁ আইনাৰ ভিতৰত মানুহ আছে নেকি আইনাখন যেতিয়া ফুটি আছে তেতিয়া মই বিচাৰিছোঁ